what's up everyone, this is NI2L. So friends, কেনে আছে আপোনালোক সকলোৱে ভালে আছে? তো গাইস পিছফালে দেখিব পাৰে, পিছফালে বৰসু খানাত বৰ্তমান মই আছো আৰু গাইস কেছটো সলভ হৈ গ'ল আৰু না মোবাইলৰ কেছটো এটা ট্ৰেক কৰি কিনে মেডামে বহুত হেল্প কৰিলে, ট্ৰেক কৰি কিনে পাইছে। এটা আপোনালোক পাছতকে সকলোবোৰ মই বুজাই কম। এটা বৰ্তমান মই থানাত আছো গাইস, থানাত দেখিছে আপোনালোকে এইটো কেমেৰা কেনেকা হয়। এইটো মোৰ মোবাইল ছেকেণ্ড হেণ্ড কিনিছিলোঁ। তো সম্পূৰ্ণ স্কিপ নকৰাকৈ পূৰা লাষ্টলৈকে চাই থাকক। আৰু মই নিউ মোবাইল কিনিব গৈ আছোঁ গাইছ, সকলোবোৰ কৈ আছোঁ, স্কিপ নকৰাকৈ চাই থাকক। Hey, what's up everybody, it's me NI2L and you watching my YouTube channel Crazy Boy NI2L. তো গাইছ কেনে আছে আপোনালোক সকলোৱে ভালে আছে? বহুত দিনৰ পাছত গাইছ, বহুত দিনৰ পাছত পুনৰ এটা নতুন ভিডিঅ' লৈ এই ভিডিঅ'ৰ জৰিয়তে মই ক'ব খুজিছোঁ এটাই কথা ক'ম। ফাৰ্ষ্ট অফ অল মই এটাই কথা ক'ম, মেডাম থেংক ইউ ছ' মাছ। আপুনি মোৰ কাৰণে ইমান হেল্প কৰি দিলে, ইমান কষ্ট কৰিছে মোৰ কাৰণে। সেইকাৰণে মই ফাৰ্ষ্টতে আপোনাক এই ভিডিঅ'ৰ জৰিয়তে আপোনাক থেংক ইউ ছ' মাছ মেডাম। কাৰণ তো গাইছ আপোনালোকেতো একো গম পোৱা নাই মোৰ কি হৈছিল, কি হোৱা নাই। যদি আগৰ ব্লগটো চাইছে তো গমেই পাইছে মোৰ মোবাইলটো হেৰাইছিল আৰু সেই মোবাইলটো পাই গ'লোঁ গাইছ, ফাইনেলি পাই গ'লোঁ আৰু না গাইছ, বম হেপ্পী আছোঁ আজি। সেইকাৰণে এতিয়া যাই আছোঁ অলপমান ভাল এটা প্লেচত লৈ আৰু মোবাইলটো আনবক্সিং কৰিম আৰু না। কি মোবাইল গাইছ, কি মোবাইল হ'ব পাৰে গাইছ, আপোনালোকে এবাৰ ক'ব মোক। এইফালে ধুনীয়া ফুল লাগি আছে। আজি ভিডিঅ'টো অলপমান চিম্পলে বনাম বুলি ভাবিছোঁ আৰু না গাইছ, বেছি এডিট নকৰোঁ, যি ক'ম সঁচা কথা ক'ম। এতিয়া মোৰ বাইদেউৰ মোবাইল দি ভিডিঅ' কৰি আছোঁ আৰু না গাইছ, এইটো বাইদেউৰ মোবাইল দি। আৰু মোৰ ভাগিনহাতে এফালে খেলি আছে। মোৰ বাইদেউ বোলে এইটোৱে ল'ব, বিজনেছ কৰিব পাৰোঁ এইটো লিগি। পিঁয়াজৰ বস্তা, আলু বস্তা এইবিলাক ল'ম বুলি পিনে ভাবিছোঁ। পিঁয়াজৰ আলু চব নিব সুবিধা হয়, চাউলৰ বেপাৰ কৰিব সুবিধা হয়। এফালে গাইছ কঁঠাল লাগি আছে, ওপৰত কঁঠাল লাগি আছে। ইয়াতে বহুত এনজয় কৰি কঁঠাল গছত উঠো, পকা কঁঠালবিলাক ডাইৰেক্ট ইয়াতে পৰে, পানীত ডুবলুং কৰি কিনে একো নাফাটে। তো বহুত ভাল লাগে, এইবিলাক বহুত এনজয় কৰিছিলোঁ। আৰু এইটো মোৰ আইতাহঁতৰ ঘৰ। এতিয়া আইতা মামা চামা কোনো নাই, চব ঢুকাই গ'ল। বহুত মিছ কৰোঁ, বহুত বেয়া লাগে। তো কি কৰিব আৰু ন গাইছ, মানুহ একদিন নহয় একদিনটো যাবই লাগিব। তো গাইছ মই অলপমান ছাইডত হৈ আহিলোঁ বাইদেউহঁতৰ পৰা। ইফালে বাইদেউহঁতে কথা পাতি আছে আৰু কথা পাতি থাকিলে একদম বেং কিবা কিবি আৱাজ আহি থাকোঁ। তো সেইকাৰণে মই ছাইডত আহিলোঁ। আৰু আগৰ ভিডিঅ'টো আপোনালোকে চাইছেনে নাই? যদি চাইছে নিশ্চয় গমেই পাইছে মোৰ মোবাইলটো হেৰাইছিলে। আৰু যদি চোৱা নাই, মই ইফালে আই বটন আহি আছে চাগে, তাতে ক্লিক কৰি কিনে চাই লওক। আৰু গাইছ মোবাইলটো অলপ পাছত আনবক্সিং কৰিম, তাৰে আগতে কেইটামান কথা কৈ ল'ম ন আগতে আপোনালোকক। কিছুমান কথা ক'ব লগা আছে, সেইবিলাক পূৰা সম্পূৰ্ণকৈ চাই লওক। কি ঠিক আপোনালোকৰ অলপ হ'লেও নলেজ পাব সেইবিলাক কথাত, কি হৈছিল, কি হোৱা নাই, মোবাইলটো কেনেকৈ পালোঁ আৰু চোৰটো কেনেকৈ ধৰিলোঁ, এইবিলাক কিছুমান কৈ আছোঁ। আপোনালোকৰ পূৰা শেষলৈ চাই থাকিব আৰু চাই লওক মোৰ পিছফালৰ গোটেই খেতি পথাৰ, কিমান ডাঙৰ খেতি পথাৰ। তো বহুত মজা লাগি আছে, বহুত দিনৰ পাছত মোবাইলটোও পালোঁ আৰু প্লাছ ইফালে গাঁৱত আহি আছোঁ। মনটো পূৰা ফুল হেপ্পী আৰু ফুল অন জোচ গাইছ। আৰু ইফালে চাওক মোৰ ইফালে কি ধুনীয়া হাতলি আছে দুটাই, ফুল অন জোচ গাইছ, ফুল জোচ আজি ভিডিঅ' বনাবৰ কাৰণে। কিন্তু জোচ হ'লে কি হ'ব, ফুটিয়ে উঠা নাই আৰু ন মুখত, ভইচটোৱে মানে ভালদৰে ফুটি উঠা নাই। কাৰণ ইমান ভালদৰে ভিডিঅ'য়ে বনোৱা নহয় আৰু আজিকালি মানে কমচে কম আপোনালোকেতো জানে, নেক্সট ভিডিঅ'ত কৈ আছিলোঁ মই, কমচে কম 5-6 মাহমান হৈ গ'ল মই ভিডিঅ' নবনোৱা। আজি ফাইনেলি বহুত দিনৰ পাছত আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিলোঁ নতুন ভিডিঅ' লৈ। তো টপিকটো কৈ আছোঁ আৰু না গাইজ, বেছি দেৰি নকৰি মেইন টপিকলৈ আহোঁ। কিয়া হাৱা হে ভাই। তো মেইন টপিকলৈ আহোঁ গাইজ। মোবাইলটো হেৰাইছিলে, কমচে কম মোৰ জানুৱাৰীৰ হেৰাইছিলে। তো কিমান দিন হৈ গ'ল, এতিয়াতো মে হৈ গ'ল, আপোনালোকে গমেই পায়। নেক্সট ভিডিঅ'টো কৈছিলোঁ মই মোবাইল হেৰুৱা। তো গাইজ এইটো মোবাইলটো পালোঁ, কিন্তু পালেও তাতো অলপমান কিবা হৈ আছে, অলপমান প্ৰব্লেম হৈছে। মোবাইলটোতো পাই গ'লোঁ মই, সেইটো টেনশ্যন নাই। কিন্তু মেইন চোৰটোক ধৰিব পৰা নাই গাইজ। যোনে মোৰ মোবাইলটো লৈছিলে ন, সেইটো ধৰিব পৰা নাই। তো সেইটো ট্ৰাই কৰি আছে মেডামে, যিমান পাৰে ট্ৰাই কৰি আছে। আৰু যাৰ পৰা ল'লোঁ মানে এই মানুহজন OLX-ৰ পৰা কিনিছিলে। মই যাৰ পৰা মোবাইলটো ল'লোঁ তাৰ ফটো দেখাম মই লাষ্টত, আপোনালোকে পূৰা শেষলৈ চাই থাকিব, পূৰা ভালকৈ গম পাব। থানাতো যাই কিনে কিছুমান ভিডিঅ' কৰিছিলোঁ মই, সেইবিলাকো মই লাষ্টৰ টাইমত দেখাই আছোঁ। তো পূৰা শেষলৈ চাই থাকিব আৰু ন গাইজ। আৰু অলপ হ'লেও নলেজ পাব আপোনালোকে। তো গাইজ ফাৰ্ষ্ট অফ অল চোৰটো ধৰা পৰা নাই এতিয়াও, মেইন চোৰটোক, যোনে মোৰ পৰা মোবাইল লৈছিলে। আৰু মই চিয়'ৰ হৈ গ'লোঁ কোনে লৈছিলে মোবাইলটো। তাক মই
যাক ধৰিছে মেডামে তো তাক দেখালোঁ ফটোটো এইটোৱে তোমাক বিক্ৰী কৰিছে নেকি সি কৈছে হয় বাট মই তাৰ কণ্টেক্ট নাম্বাৰ নাই এতিয়া আৰু তাৰ ঘৰটো মই চিনি পাইছিলোঁ আগতে সেইটো ঘৰত নাথাকে সি তাক বিচাৰিছিলোঁ এইটো অঞ্চলত নাই সি লখৰা অঞ্চলত মানে গুৱাহাটীৰ লখৰা অঞ্চলত নাই সি গুৱাহাটীত নাই নেকি কি ঠিক দেখাই নাপাওঁ তাক আগতে ডেইলি দেখা পাই আছিলোঁ সেই ল'ৰাটোক ইমান এটা ফ্ৰেণ্ড আছিলে মই কৈছোঁৱে নেক্সট ব্লগত মোৰ লগৰৰ ফ্ৰেণ্ড আছিলে সেই এনেকুৱা টাইপৰে অলপমান চিনাকি আছিলে তেওঁ হ'লেও মই ঘৰ চৰ চিনি পাইছিলোঁ অলপমান নাম্বাৰো আছিলে মোৰ লগত চুইচ অফ এতিয়া বৰ্তমান তো তাকো ট্ৰাই কৰি আছোঁ আৰু ভাই তুমিও যদি এই ভিডিঅ'টো চাই আছা যোনে মোৰ মোবাইলটো লৈছিলে মই তাক ক'ব খুজিছোঁ তুমি ভাই তোমাক ৰিকুৱেষ্ট কৰিছোঁ তোমাক একো প্ৰব্লেমো নকৰোঁ যদি তুমি এই ভিডিঅ'টো যদি চাই আছা প্লিজ মানে মোক একো নালাগে আৰু তুমি যাৰ পৰা যাক বিক্ৰী কৰিছিলা তাক প্লিজ তুমি পইচা ঘূৰাই দিয়া আৰু নহ'লে কিবা এটা ব্যৱস্থা কৰ তোমাৰ বহুত বেয়া দিন আহি আছে অতি সোনকালে বেয়া দিন হ'ব তোৰ মোৰ একো প্ৰব্লেম নাই মোৰ মোবাইল পাই গ'লোঁ বাট মোৰ অলপ বেয়া লাগি আছে সেইটো ল'ৰাৰ ওপৰত মই মোবাইল চব পাই গ'লোঁ কিন্তু বাট এই ল'ৰাটোক তুমি যে বিক্ৰী কৰিছিলা তাক তুমি পইচা দিয়া নহ'লে কিবা এটা মীমাংসা কৰি লোৱা তোমালোকে দুজনে কাৰণ সি বহুত মানে নাৰ্ভাছ হৈ আছে কাৰণ এনেকুৱা নাখায় নাদা সিও এতিয়া বেচেৰা সি মোবাইলটো মোক লোৱাই দিছে যদিও কেছ দি কিনে লগাই দিব পৰা নাই সি জব কৰে কিবা এটা জব সৰু মোৰা জব কৰে তো সি ডাউন পে'মেণ্ট দি ইনষ্টলমেণ্টত মোক মোবাইলটো লোৱাই দিছে আৰু মোকতো লাগিবই গাইজ কাৰণ মোৰোতো কষ্ট কৰিয়ে মোবাইলটো লৈছিলোঁ যদি চোৰটোক দেখাই দিব পাৰিলা হয় তো সি বহুত ভালকৈ বাচি গ'লা হয় তো আৰু এইটো আপোনালোককো গাইজ এই ভিডিঅ'টো যিমান পাৰে সিমানখিনি শ্বেয়াৰ কৰক কাৰণ গাইজ এই ভিডিঅ'টো যাতে সি পাই যাওক যোনে মোৰ পৰা মোবাইলটো লৈছিলে সি যাতে পাই যাওক ভিডিঅ'টো বেলেগক ইমান নক'লেও মই এইটো ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক এইটো ভিডিঅ'টো যিমান পাৰে সিমানখিনি শ্বেয়াৰ কৰি দিয়ক আৰু যাতে নেক্সট টাইম কোনো মানুহেও এনেকুৱা মোবাইল চুৰ বা কিবা কিবি চুৰ কৰিব নোখোজে কাৰণ আজিকালি ডিজিটেল দিন আহিছে গাইজ কেনেকুৱাকৈ কি কৰিলে কেনেকৈ কি পালে মইতো একো ধৰিবই পৰা নাই আৰু মই সেইটো কুৱেশ্যন কৰিবও নোখোজোঁ মেডামক পাৰিলে মই কুৱেশ্যন কৰিব পাৰিলোঁ হয় মেডাম কেনেকুৱা পালে কেনেকুৱা নাপালে সুধিব মন আছিলে বাট মোবাইলটো পাই গ'লোঁ আৰু কি কৰি থাকিম আৰু এইবিলাক ইমান এটা নলেজ নাই তো আপোনালোকেও কোনোবা যদি আপোনালোকে কোনোবা চুৰ আছা মোৰ ভিউৱাৰ্ছ আগতে কৈ দিছোঁ এইবিলাক কাম কেতিয়াও নকৰিবা আৰু জানে ন কেনেকুৱা এতিয়া বেকাৰ এই ল'ৰাটো ফাঁচি গ'ল বেকাৰ বেচেৰা OLXৰ পৰা কিনিছিলে মোবাইলটো মোৰ মোবাইলটো OLXৰ পৰা কিনিছিলে আৰু সি ফাঁচি গ'ল বেয়া লাগিছে অলপ হ'লেও মনটো বেয়া লাগিছে মোৰ তাৰ ওপৰত অলপমান দুখীয়া ঘৰৰ আছিলে সৰু ঘৰৰ হয় কি কৰিম আৰু মইতো এনেকুৱা কষ্ট কৰিয়ে লৈছিলোঁ মোবাইলটো আৰু ভাই তুমিও যদি মোৰ এই ভিডিঅ'টো চাই আছা তুমি টেনশ্যন নল'বা ভাবি লোৱা এটা এক্সিডেণ্ট হৈ গ'ল এক্সিডেণ্টৰ নিচিনাই হৈ গ'ল আৰু কথাটো ইমান এটা টেনশ্যন নকৰিবা তুমি 20,000 মই এতিয়া মোবাইলটো লৈছোঁ গাইজ 27,000ৰ মোবাইল লৈছোঁ আৰু 27,000ৰে মই 7,000 টকা দিছোঁ তাক 20,000 টকা দিব দিছোঁ কি কৰিম আৰু মোৰ মোবাইলটো 24,000 আছিলে অপ' Reno 2 আছিলে মোৰ আগৰ মোবাইলটো এতিয়া বেন হৈ গ'ল ট'টেলি নহ'লে মই সেইটো মোবাইলেই ল'লোঁ হয় আৰু এইটো নতুন মোবাইল নিদিলোঁ আগৰ যদি মোবাইলটো পাই গ'লোঁ হয় মই সেইটোও ল'লোঁ হয় এতিয়া তাকো দিব নোৱাৰে আৰু পইচাও দিব নোৱাৰে এনেকুৱা টাইপ আৰু পইচাটো মোক নালাগে মোক মোবাইল লাগে তো মই মোবাইল ল'লোঁ আৰু ভাই তুমি যোনটো মোক মোবাইলটো কিনিছা মই তোমাক ক'ব খুজিছোঁ তুমিও নেক্সট টাইমৰ পৰা সেনেকুৱা মানে ছেকেণ্ড হেণ্ড মোবাইল পালেও কাগজ নোহোৱাকৈ কেতিয়াও মোবাইল নিকিনিবা এতিয়া তুমি নিজেই বুজিছা কি হৈছে তোমাৰ লগত তোমাৰ লাইফত কি হৈ গ'ল এটা এক্সিডেণ্ট হৈ গ'ল আৰু না তো সেইবিলাক বেছি নাভাবি নিজৰ কামত ফ'কাছ দিয়া আৰু নেভাৰ গিভ আপ নেভাৰ গিভ আপ কৰি যোৱা একদিন নহয় একদিন ছাকচেছ হ'বাই তো এতিয়া মই মোবাইলটো আনবক্সিং কৰাটো গাইজ মই নেক্সট ব্লগত দিম বহুত লম্বা হৈ গ'ল এইটো ভিডিঅ'টো আপোনালোকে গমেই পাইছে মই আনবক্সিং কৰিম এতিয়াই ভিডিঅ'টো বনাম বাট মই নেক্সট এটা ব্লগত দি দিম যোনটো মোৰ মোবাইলটো যোনে চুৰ কৰিছিলে তোমাক মই এতিয়াও ৰিকুৱেষ্ট কৰিছোঁ সেই ল'ৰাটোক তুমি কণ্টেক্ট কৰা যোনে থানাত বেকাৰ যাব লগা হৈছিলে তাৰ লগত ভালদৰে ফ্ৰেণ্ডশ্বিপ কৰাই কিনে তোমালোকৰ মাজত মীমাংসা কৰি লোৱা নহ'লে তোমাৰো বেয়া দিন আহি আছে তো গাইজ আজি ভিডিঅ'টো ইমানে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰি দিব আৰু শ্বেয়াৰটোতো কৰিবই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু গাইজ আৰু মোৰ ভিউবিলাক কেনেকুৱা লাগি আছে এইটো মোৰ মামাৰ ঘৰ দেই আইতাৰ ঘৰ মই বহুত দিনৰ পাছত ফুৰিব আহিলোঁ গাইজ ন লগ পাম আকৌ এটা নেক্সট ব্লগ লৈ অতি সোনকালে আহি আছোঁ গাইজ তেতিয়ালৈ বাই বাই এণ্ড জয় আই অসম এণ্ড বাই টাটা আই এম ফুল হেপী গাইজ ফুল হেপী বাই বাই নেক্সট ব্লগ অতি সোনকালে লৈ আহিছোঁ অতি সোনকালে
দেখিছে আপোনালোকে এইটো কেমেৰা কেনেকুৱা হয়। এইটো মোৰ মোবাইল ছেকেণ্ড হেণ্ড কিনিছিলোঁ। তো অলপমান হেপ্পী আছোঁ আৰু অলপমান বেয়াও লাগি আছে, কি ক'ম আৰু ন গাইজ। কেছ দিলে দিব পৰা যায়, বাট বুজি পাইছোঁ আৰু ন চবৰে প্ৰব্লেমটো বুজি পাব লাগে। মানুহে মানুহক নুবুজেতো কাক বুজিব। তো কেছ চেছ একো নিদিওঁ, বাট মোক অকল মোবাইল এটাতো পাই গ'লে হ'ল আৰু ন গাইজ। তই চাইডত থাক। তো গাইজ আমি এতিয়া টাউনত আহি পালোঁ আৰু ন। এইফালে মোৰ পিছফালে মোবাইলৰ দোকান আছে কেইটামান। তাতে যাওঁ, চাওঁ কি মোবাইল পাওঁ। ৰাস্তাই পাৰ কৰিব নোৱাৰে। ৰাস্তা পাৰ হৈ আছোঁ। কেমেৰাটো পূৰা ঘোলা, কালি পৰহি পূৰা ভাল ভিডিঅ' আহিব আৰু গাইজ। মোবাইল এটা ল'ম ন এতিয়া গাইজ। নাহে ব্লাৰ ব্লাৰ।